Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলে পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই মোৰ ৰাতিপুৱাৰ ৰুটিন অৰ্থাৎ মই শুই উঠাৰ পৰা দুপৰীয়া 12 বজালৈকে কেনেধৰণে মই নিজৰ দৈনন্দিন কামবোৰ কৰোঁ আৰু তাৰ লগতে মই নিজৰ সন্তানকো কেনেদৰে চোৱাচিতা কৰোঁ হেতুৱে দেখুৱাবলৈ বিচাৰিছো। এইখিনিতে মই এটা কথা কওঁ যে মই কোনো হাউস হেল্পাৰ অৰ্থাৎ মই কাম কৰিবলৈ কোনো মানুহ ৰখা নাই। সকলো কাম মই নিজেই কৰি কেনেদৰে মই প্ৰডাক্টিভলি নিজৰ টাইম উলিয়াই মই নিজৰ কামো কৰিব পাৰোঁ হেতু আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব। তেতিয়াহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অলপ উপকৃত হ'ব বুলি আশা কৰিলো। যেহেতু এতিয়া আমাৰ কলেজ বন্ধ, মই সেই কাৰণে ৰাতিপুৱা 7টা বজাত উঠি যাওঁ। শুই উঠিয়ে মোৰ প্ৰথমটো কাম হৈছে মোৰ ডাষ্টবিনটো বাহিৰত থোৱা। কোভিড পেণ্ডামিকৰ আগত সিহঁতি আহি বেল বজাইছিলে, কিন্তু আজিকালি বেল নবজায়, সিহঁতি তলত থৈ দিবলৈ কয়। তাৰ পাছতে মোৰ দৈনন্দিন যিখিনি নৰ্মেল যিখিনি ৰেগুলাৰ কাম সেইখিনি মই আৰম্ভ কৰোঁ। যেনে ধৰক মোৰ ৱাশ্বিং মেচিনত কাপোৰ দিয়া, আকৌ ৰানিং ৱাটাৰ কালেক্ট কৰা। ষ্ট'ৰেজতটো পানী কালেক্ট হয়েই, কিন্তু মানে ৰানিং ৱাটাৰটো গৰম দিনত অলপ কালেক্ট কৰি থ'লে ভাল হয়, কাৰণ ৰানিং ৱাটাৰটো বহুত চিল্ড পানী আহে। কিটচেনটো যদি ৰাতিপুৱা শুই উঠিয়ে চফা দেখোঁ তেতিয়াহ'লে আমাৰ মনটোও ভাল লাগে আৰু গোটেই দিনটোৰ কামবোৰ বহুত প্ৰডাক্টিভ হয়। আমি মেক্সিমাম সময় কিটচেনতো কটাব লগা হয়, নহয় জানো? সেইকাৰণে কিটচেনটো মই নিট এণ্ড ক্লিন হৈ থাকিলে বহুত ভাল পাওঁ। ৰাতি মই কোনো ধৰণৰ বাচন গোটাই নথওঁ, মই সকলো বাচন ৰাতিয়েই ধুই মেলি থৈ দিওঁ আৰু কিটচেনটো মই একদম নিট এণ্ড ক্লিন কৰি থওঁ, যাতে মই ৰাতিপুৱা শুই উঠিয়ে মোৰ মনটো ভাল লাগে আৰু মই কাম কৰিবলৈ অলপ উৎসাহ পাওঁ। প্ৰথমতে মই অলপ কুহুমীয়া পানী নেমু চেপি মই অলপ খাই লওঁ আৰু সেইখিনি সময়ে মোৰ নিজৰ সময়। এইখিনি সময় মই অকণমান ৰিলেক্স কৰি 10 মিনিটমান সময় মই ভালদৰে সময় নিজৰ কাৰণে কটাওঁ। কৰাৰ পাছত মই আকৌ পুনৰ কিটচেনলৈ আহোঁ। আজি মই আপোনালোকক এটা হেল্ডি ব্ৰেকফাষ্টৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। ৰেচিপিটো হৈছে পোহা ৰেচিপি। আপোনালোকে বহুতে জানে পোহা হৈছে এটা আমি যিটো চিৰা বুলি কওঁ বা এটা ফ্লেটেন ৰাইচ বুলি কয় এইটো। আৰু এনেকৈ পোহাটো এটা পেকেটত কিনিবলৈ পায় আৰু এনেকুৱা ধৰণৰ চেপেটা বগা এনেকুৱা চেপেটা থাকে আৰু এইটো বহুত হেল্ডি হয়। ইয়াত বহুত ফাইবাৰ আছে, সেইকাৰণে ৱেইট লছৰ কাৰণেও পোহাটো ভাল হয় আৰু এইটো গ্লুটিন ফ্ৰী হয়। চ' সেইকাৰণে যিসকল ডায়েবেটিছ পেচেণ্ট তেওঁলোকেও খাব পাৰে। আৰু এই ধৰণে পোহাটো তিয়াই থ'ব নালাগে, 2-3 বাৰ ভালদৰে ধুই টুকি থ'লেই হ'ব। মই অলপমান বাদাম লৈছোঁ, কেঁচা বাদাম, আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা মিডিয়াম চাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ। আৰু যিসকল ডায়েবেটিক পেচেণ্ট তেওঁলোকে আলুটো স্কিপ কৰি ভেজিটেবলছ দিব পাৰে, বিনছ, গাজৰ এটচেট্ৰা। কেইখিলামান নৰসিংহ পাত লৈছোঁ। এতিয়া মই এখন কেৰাহীত অলপমান তেল দি প্ৰথমতে বাদামখিনি ভাজি ল'ম ভালদৰে। এতিয়া আমাৰ বাদামখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া মই সেইখন কেৰাহীতে আৰু অকণমান তেল দি, তেলখিনি গৰম হোৱাৰ পাছত মই অলপ ৰাই দি ৰাইখিনি ফুটিবলৈ দিছোঁ আৰু তাতে মই নৰসিংহ পাত কেইখিলামান দি দিছোঁ। এইখিনি দিয়াৰ পাছত মই কটা পিঁয়াজখিনি দি দিছোঁ। দুটা শুকান জলকীয়া দিছোঁ। এইখিনি মই 2 মিনিটমান ভজাৰ পাছতে মই কাটি থোৱা আলুখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিব নালাগে, কাৰণ আলুৰ লগতো পিঁয়াজখিনি অলৰেডি ভাজ খাব। আৰু ভালদৰে এবাৰ লৰাই দিছোঁ। এতিয়া মই অকণমান হালধিৰ গুড়ি আৰু সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ
আৰু এইখিনি মই ভালদৰে মিক্স কৰি ঢাকি আলুখিনি নিসিজালৈকে ভালদৰে সিজাই লওঁ আমাৰ ব্ৰেকফাষ্টটো বনোৱাৰ শেষৰ পাছতে মই ৰুহিৰ কাৰণেও ব্ৰেকফাষ্টটো ৰেডি কৰি লওঁ কাৰণ তাই পোহা খাই ইমান ভাল নাপায় সেইকাৰণে মই তাইৰ কাৰণে অকণ চুজি বনাই লৈছোঁ এতিয়া আলুখিনি আমাৰ সিজি গ'ল আলুখিনি সিজাৰ পাছত মই এতিয়া পোহাখিনি দি দিছোঁ আৰু মই ভালদৰে মিক্স কৰি দিছোঁ আৰু পোহাটোত মই অকণমান নিমখ ছটিয়াই দিছোঁ মই ভালদৰে মিক্স কৰি দিছোঁ পোহা ৰেচিপিটো আচলতে বিভিন্ন ধৰণে বনোৱা হয় এইটো মই মহাৰাষ্ট্ৰীয়ান ষ্টাইলত বনাইছোঁ মানে আলু দিছোঁ যিহেতু আপোনালোকে অকণমান চেনিও দিব পাৰে কিন্তু মই চেনিটো এড কৰা নাই আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে তেতিয়া টেষ্টটো আৰু ভাল হয় আৰু মই আধা চামুচমান মেগীৰ মেজিক মছলাটো দিছোঁ এটা য়েল্লো কালাৰ পেকেটত আহে এই মছলাটো দিলে মানে টেষ্টটো আৰু এনহেঞ্চ হয় আৰু ভালদৰে মিক্স কৰি মই অকণমান পানী দিছোঁ যাতে পোহাখিনি বেছি ড্ৰাই নহয় আৰু এইখিনি মই চিম কৰিয়ে ঢাকি 1 মিনিটৰ পাছত নমাই থ'ম একেতে নৰ্মেলি ঘৰত ব্ৰেকফাষ্টটো প্ৰায় নকৰেই যিহেতু আজি শনিবাৰ তেওঁ অকণমান দেৰিকৈ যাব সেইকাৰণে তেওঁ ব্ৰেকফাষ্টটো কৰি যাব সেইকাৰণে মই চাহো বনাইছোঁ আৰু এইফালে আমাৰ পোহাৰো ৰেডি হৈ গ'ল এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু বাছ আমাৰ এটা ব্ৰেকফাষ্ট ৰেডি এতিয়া পোহাখিনি প্লেটত উলিয়াই লৈ মই ভাজি থোৱা বাদামখিনি অকণমান ওপৰত দি দিছোঁ আৰু এনেধৰণে বনাই খাবচোন বহুত টেষ্টি লাগে একেবাৰে ইজি আৰু হেল্ডি ব্ৰেকফাষ্ট যদি ৰেচিপিটো চাই ভাল লাগিলে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব হৈ গ'ল মই এতিয়া অকল চাহ খাম আৰু একেতে ব্ৰেকফাষ্ট কৰি যাব সো তাৰ পাছত একেত 8:30 বজাত গুচি গ'ল আৰু এতিয়া মই আকৌ পুনৰ মোৰ নিজৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰোঁ চাহ খোৱাৰ পাছত মই ফ্ৰিজৰ পৰা যিখিনি আজি মই দুপৰীয়া বনাম সেইখিনি চব্জি উলিয়াই লওঁ আজি মই দুপৰীয়া বিন চব্জি বনাম আৰু ডিমৰ কাৰী বনাম সো সেইকেইটা মই উলিয়াই লৈছোঁ মই মেনুটো আগদিনাখনি ৰাতিয়ে ডিচাইড কৰি থওঁ আৰু যেতিয়া আগতে কলেজ অফলাইন হৈছিলে তেতিয়া শাক পাচলিবোৰ মই আগদিনাখনি কাটি থওঁ যাতে মোৰ পিছদিনাখনিৰ কাৰণে মই একো প্ৰব্লেম নহয় যিহেতু এতিয়া মোৰ কলেজ বন্ধ হৈ আছে সেইদিনাখনিয়ে কাটো কিন্তু মই মেনুটো আগদিনাখনি ডিচাইড কৰি থওঁ যাতে মোৰ ৰাতিপুৱা সময়ত মানে মই ভাবিবলগীয়া নহয় যে মই কি বনাম আজি আৰু এইখিনি মই লগালগ কাটি লওঁ ৰুহি ৰাতিপুৱা অলপ দেৰিকৈ উঠে অৰ্থাৎ তাই 9:30 বজাৰ ভিতৰত উঠি যায় তাই উঠা আগলৈকে মই যিমান পাৰোঁ সকলো কাম মই শেষ কৰিবলৈ বিচাৰোঁ কাৰণ তাই যিহেতু মই আৰু তাই অকলে থাকোঁ আৰু একেটো ডিউটিলৈ যায় সেইকাৰণে তাই মোৰ এটেনশ্যনটো পূৰা বিচাৰে আৰু ময়ো তাইক সময় দিব বিচাৰোঁ সেইকাৰণে মই তাই শুই উঠাৰ আগতে মই যিমান পাৰোঁ কামবোৰ শেষ কৰিবলৈ বিচাৰোঁ চব্জিখিনি কটা হোৱাৰ পাছত মই ৰাতিৰ কাৰণে কি মেনু আছে সেইখিনি ভাবি মই তাৰ কাৰণে যদি কিবা কৰিবলগীয়া আছে সেইখিনি কৰোঁ আজি মই ভাবিছোঁ যে ৰাতি মই ৰুটি আৰু মটৰ ঘুগুনি বনাম সো সেইকাৰণে মই মটৰখিনি তিয়াই লৈছোঁ বাছ এইখিনি আমাৰ এতিয়া ৰাতিৰ কাৰণেও আধাখিনি প্ৰিপেৰেশ্যন হৈয়ে গ'ল অলৰেডি আৰু এইখিনি কাম হোৱাৰ পাছত মোৰ এখন পুৰণা ডায়েৰী আছে ডায়েৰীখনত মই যদি কিবা কিনিবলগীয়া বস্তু আছে সেইখিনি মই নোট কৰি থওঁ যেনে ধৰক গ্ৰছাৰী শাক পাচলি আৰু ঘৰৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী এটচেট্ৰা যাতে দোকানলৈ গৈ পাহৰি নাযাওঁ আৰু এইখিনি হোৱাৰ পাছত মই বাকী ৰুমকেইটা এক্সেপ্ট বেডৰুম যিহেতু ৰুহি শুই আছে সেই ৰুমটো মই অলপ পাছত ঠিক ঠাক কৰোঁ মই বাকী ৰুমকেইটা ঠিক ঠাক কৰি ৰুমবোৰ চিজিল লগোৱা ৰুহি খেলা বস্তুবিলাক জেগাত থোৱা এটচেট্ৰা কিটচেনটো মই ইমান ঠিক কৰিবলগীয়া নহয়েই কাৰণ কিটচেনটো মই অলৰেডি লগালগে কামখিনি কৰি যাওঁ আৰু এইখিনি হোৱাৰ পাছত মই ডাষ্টিংবিলাকো কৰি লওঁ লগালগেই মই ঘৰ সৰা মচাখিনিও কৰি লওঁ আধা ঘণ্টাৰ ভিতৰত মোৰ এইখিনি কাম হৈ যায় আৰু এতিয়া বহুত কাম কৰিলোঁ এতিয়া পেট পূজাটো কৰি লওঁ ব্ৰেকফাষ্ট কৰাৰ পাছত মই দেখিলোঁ যে ৰুহি উঠা নাই মই বিনৰ চব্জিখিনি বনাই লৈছোঁ আৰু লগতে মই কুকাৰত আলু আৰু কণীও বইল হ'বলৈ দিছোঁ
আৰু বিন চব্জিখিনি বনাই থাকোঁতেই ৰুহি উঠিলে আৰু এতিয়া পুৰা 9:30 বাজিলে আৰু ৰুহি উঠিলে ৰুহি শুই উঠাৰ পাছতে তাই 10-15 মিনিটমান তাই মোক কোচতে থাকে নাজানো তাই মুখটো বহুত বেয়া হৈ থাকে এইখিনি সময়ত একো কথা নকয় ঠেনঠেনাই থাকে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতো এনেকুৱা হয় নেকি বাৰু মোক কমেণ্ট ছেকশ্যনত জনাবচোন মই 10-15 মিনিটমান তাইক লৈ ইটো ৰুমৰ পৰা সিটো ৰুম দেখুৱাই ইফালে মনটো বহুত ভুলাবলৈ চেষ্টা কৰোঁ কিন্তু তাই বহুত দেৰি মূৰতহে মানে মনটো তাই আগৰ নিচিনা হয় নৰ্মেল অৱস্থালৈ আহে সো সেয়া তাই যেতিয়া অকণমান নৰ্মেল অৱস্থালৈ আহে তেতিয়া মই বেডৰুমটো পুৰা তাইক অলপ খেলা বস্তু দি মই বেডৰুমটো পুৰা চাফ চিকুণ কৰি লওঁ বেডৰুমটো চাফ চিকুণ কৰাৰ পাছত মই তাইক ব্ৰেকফাষ্টটো খুৱাই লওঁ আৰু ব্ৰেকফাষ্টটো মই তাইৰ কাৰণে আজি চুজি বনাইছিলোঁ আৰু চুজিখিনি মই গাখীৰতে বনাওঁ গাখীৰত বনাই মই অলপ প্ৰ'টিন পাউডাৰ অৰ্থাৎ মই অলপ নাটছ পাউডাৰ দি দিছোঁ আৰু এইখিনি মই তাইক খুৱাই লওঁ আৰু এৰাউণ্ড 10:30 ভিতৰত তাই ব্ৰেকফাষ্ট কৰি মেলি পুৰা ফিনিছ হৈ যায় তাৰ পাছত মই তাইক অলপ খেলা বস্তু দি অলপ বিজি ৰাখি মই যিখিনি কিচেনৰ কাম আছে সেইখিনি মই কৰি লওঁ কাৰণ তাই মই কিচেনত থাকিলে একেবাৰে ভাল নাপায় সেইকাৰণে তাইৰ মনটো ভাল হৈ থকা সময়তে মই কিচেনৰ কাম যি আছে কৰি লওঁ বাকী কামখিনি কৰিবলৈ তাই ইমান অসুবিধা নকৰে কাৰণ তাইও মোক পিছে পিছে ঘূৰি ফুৰে কিন্তু কিচেনত তাই সোমাবলৈও বেয়া পায় আৰু নাজানো মই থাকিলেও মানে ভাল নাপায় তাই আৰু এয়া মই ডিমৰ কাৰীখিনিও বনাই ল'লোঁ আৰু প্ৰায় 10:45 মানত মোৰ পাকঘৰৰ কাম প্ৰায় 90% শেষে হৈ যায় মাত্ৰ ভাতটো পাতিবলৈ থাকে আৰু সেইটো মই ৰেডি কৰি থওঁ আৰু খোৱাৰ আগে পাতি দিওঁ 11:10-15 মানত মই তাইক ভালদৰে মালিচ চালিচ কৰি মেলি মই তাইক গাটো ধুৱাই লওঁ গাটো ধোৱাৰ পাছত ময়ো গাটো ধুই লওঁ তাৰপিছত 11:45 মানত আমি পুৰা ফ্ৰী হৈ যাওঁ তাইক খেলা বস্তু দিওঁ তাই অলপ খেলি থাকে অলপ তাই কিতাপখন দিওঁ তাই ABCD অলপ কিতাপখন আজিকালি পঢ়িবলৈ ধৰিছে যিহেতু তাইও অলপ পঢ়া শুনা কৰে আৰু এইখিনি সময়তে মই অলপ টাইম পাই যাওঁ আৰু মোৰ কলেজৰ মেইল চেইলবিলাক চেক কৰোঁ যদি কিবা ৰিপ্লাই দিব লগা থাকে সেইবিলাক ৰিপ্লাই দিওঁ মোৰ নিজৰ অফিচৰ কামবোৰ তেতিয়া হৈ যায় আৰু মই নিজৰ কাৰণে অলপ পঢ়াৰ কাৰণে টাইমো ল'ব পাৰোঁ এইখিনি সময় তো সেয়াই আছিলে মোৰ ৰুহিৰ সৈতে এটা দিনৰ মৰ্ণিং ৰুটিন আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু যদি অলপ হ'লেও ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে পুনৰ আকৌ নতুন ভিডিঅ'ত লগ পাম বাই বাই